নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা সৰু মিনি ব্লগলৈ। আহকচোন আৰম্ভ কৰোঁ। আজি দেওবাৰ, সেইবাবে ওলাই আহিলোঁ অলপ গধূলি সময়কণ পাৰ কৰোঁ বুলি নিজৰ আপোন মানুহবিলাকৰ লগত। বা, মই আৰু মমো, আমি তিনিটাই আহিছোঁ। ধুনীয়াকৈ খোজকাঢ়িবলৈ ওলাই আহিলোঁ অলপ। এই সময়কণ বৰ ভাল লাগে, গধূলি সময়কণ। তাতে আপোন মানুহবিলাকৰ লগত আৰু ভাল লাগে। এয়া খোজকাঢ়ি গৈ আছোঁ ধুনীয়াকৈ মমোৰ লগত ধেমালি কৰি। যিহেতু গুৱাহাটীত বহুত গৰম, সেইবাবে আইচক্ৰীমটো খাবই লাগিব। আইচক্ৰীম খালোঁ, মমো আহিছে, মমোৰ লগত ধুনীয়াকৈ পিজ্জা খালোঁ, আইচক্ৰীম খাইছোঁ। তাৰ লগতে ধুনীয়াকৈ ধেমালি কৰি খাই আছোঁ আৰু। এয়া খাই হৈ গ'ল, এতিয়া ধুনীয়াকৈ আহি আছোঁ ঘৰলৈ। ফ্লাইঅভাৰতে অলপ খোজ কাঢ়ি মেলি বৰ ভাল লাগে এই সময়কণ। তাতে আপোন মানুহবিলাকৰ লগত আৰু এয়া আহি অলপ চাট খাই দিলোঁ। খাই মেলি যিহেতু সময়ো হ'ল বহুত, সেইবাবে ঘৰলৈ আহিবলৈ সময় হৈ গ'ল। ঘৰলৈ পাইছোঁহি আৰু এয়া ঘৰত সোমাম আৰু এতিয়া লাহেকৈ। সোমাই মেলি যিহেতু ৰাতিৰ বাবে যো জাৰ চলি আছে, এয়া বায়ে ৰাতিৰ সাজৰ কাৰণে এয়া চব্জি কাটি আছে। খাই মেলি ধুনীয়াকৈ শুই যাম আৰু সকলো। যদি চাই ভাল পালে থেংক ইউ ছ' মাছ।